বাপৰি আমি পুৱাৰ ভাগৰে পৰা সেই গুৰুত্বপূৰ্ণ খবৰটো ND24 দৰ্শকসকলক জনাই আছোঁ আৰু আপুনি পুনতে কৈছে যে মহানগৰ আৰক্ষী লগতে পঞ্চতাৰকাযুক্ত গুৱাহাটীৰ একমাত্ৰ পঞ্চতাৰকাযুক্ত হোটেল ৰেডিসন ব্লুৰ বাবে সন্মানৰ অৰ্থাৎ সেই সন্মানৰ বাবে তেওঁলোকে এই গোটেই ঘটনা কিন্তু গাপ দি ৰখাৰ চেষ্টা কৰিছিল। এই ঘটনা যাতে পোহৰলৈ নাহে তাৰ বাবে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিছিল। এতিয়ালৈকে পঞ্চতাৰকাযুক্ত হোটেলখনৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ ভাষ্য প্ৰদান কৰা হোৱা নাই। এই গোটেই ঘটনা তেওঁলোকে গাপ দি ৰখাৰ চেষ্টা কৰিছে। মই উল্লেখ কৰিব বিচাৰোঁ যে মহাৰাষ্ট্ৰৰ যিগৰাকী ব্যৱসায়ী সন্দীপ কামলে তেওঁক হত্যা কৰা হৈছে আৰু অতি নিশংসভাৱে মুখমণ্ডলত তেওঁৰ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত আছিল। আৰক্ষীয়ে ইতিমধ্যে সেই কথা স্পষ্ট কৰিছে। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে তেওঁৰ যিগৰাকী প্ৰেমিক প্ৰেমিকা আহিছিল সেই প্ৰেমিক প্ৰেমিকাই তেওঁক হত্যা কৰিছে আৰু কেনেধৰণে হত্যা কৰিছে এই গোটেই হত্যাকাণ্ডৰ মটিভ কি এতিয়ালৈকে স্পষ্ট হোৱা নাই। ইতিমধ্যেই মই পূৰ্বৰ বুলেটিনতো জনাইছোঁ যে যিগৰাকী প্ৰেমিক প্ৰেমিকা আজাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোক দুয়োকে পৃথকে পৃথকে মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে জেৰা চলাই আছে। পৃথকে পৃথকে সোধপোছ অব্যাহত ৰাখিছে। কিহৰ বাবে হত্যা কৰিলে আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ যে এই গোটেই ঘটনা কালিৰ দিনটোত সংঘটিত হৈছিল। অৰ্থাৎ সোমবাৰে দিনৰ ভাগত যিগৰাকী সন্দীপ কামলে মহাৰাষ্ট্ৰৰ ব্যৱসায়ী সেই ব্যৱসায়ীগৰাকীয়ে হোটেল ৰেডিসন ব্লুত এটা কোঠা বুক কৰিছিল। 9ম মহলাৰ 922 নম্বৰ কোঠাটো তেওঁ বুক কৰিছিল আৰু সেই কোঠাটোত বুকিং কৰি এই যুৱতীগৰাকীক তেওঁ মাতি লৈ আহিছিল। কিন্তু যুৱতীগৰাকীৰ লগত প্ৰেমিকো লগত আহিছিল যে সেই কথা কিন্তু লোকজনে গম পোৱা নাছিল। অৰ্থাৎ লোকজনৰ সৈতে হয়তো পূৰ্বৰ পৰাই তেওঁলোকৰ চা চিনাকি আছিল। অৰ্থাৎ তেওঁলোকৰ কি সম্পৰ্ক আছিল সেই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই বা এই যিগৰাকী লোকক হত্যা কৰা হৈছে সেই লোকগৰাকী যুৱতীগৰাকীৰ সৈতে কি সম্পৰ্ক আছিল, পূৰ্বতে কেনেধৰণৰ সম্পৰ্ক আছিল সেই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিন্তু এটা যে সম্পৰ্ক আছিল কাৰণ এই গোটেই ঘটনাটো চাই বৰ্তমান প্ৰাৰম্ভিক যিটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপট চাই এটা কথাই গম পোৱা যায় যে লোকজনক হত্যা কৰাৰ বাবে পূৰ্বৰ পৰিকল্পনা কৰিছিল। অৰ্থাৎ কলকাতাৰ এই যি যুৱক যুৱতী অৰ্থাৎ যিগৰাকী প্ৰেমিক প্ৰেমিকা তেওঁলোকে কিন্তু পূৰ্বতে ৰচনা কৰিছিল যে এই ব্যৱসায়ীজনক কেনেধৰণে তেওঁলোকে হত্যা কৰিব বা গুৱাহাটীত বাহৰ পাতি এই গোটেই ঘটনা কেনেধৰণে ৰচনা কৰিব। অৰ্থাৎ তেওঁলোকে কলকাতাৰ পৰা যেতিয়া গুৱাহাটীলৈ আহিছিল অৰ্থাৎ লোকজনক যেতিয়া লগ কৰিবলৈ আহিছিল পঞ্চতাৰকাযুক্ত হোটেলৰ কোঠাত তাৰ পূৰ্বেই তেওঁলোকে সম্পূৰ্ণ ঘটনাৰ এটা পৰিকল্পনা ৰচনা কৰিছিল। অৰ্থাৎ কেনেধৰণে লোকজনক হত্যা কৰা হ'ব তাৰ পৰা কেনেধৰণে তেওঁলোকে গুৱাহাটীৰ এৰি পলায়ন কৰিব সেই কথা কিন্তু তেওঁলোকে পূৰ্বৰ পৰাই গোটেই ৰচনাখন তৈয়াৰ কৰি লৈ আহিছিল। এই গোটেই তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে। আৰক্ষীৰ শীৰ্ষ বিষয়াই বহুকেইটা চাঞ্চল্যকৰ তথ্য ইতিমধ্যে তেওঁলোকে সংগ্ৰহ কৰিছে। যুৱক যুৱতী কেইগৰাকীৰ ভাষ্য ইতিমধ্যে সংগ্ৰহ কৰা হৈছে। মই ইতিমধ্যে জনাইছোঁ যে পাণবজাৰ মহিলা আৰক্ষী থানাত যুৱতীগৰাকীক জেৰা অব্যাহত ৰাখিছে শীৰ্ষ আৰক্ষী বিষয়াই। লগতে জালুকবাৰী আৰক্ষী থানাত যিগৰাকী বিকাশ কুমাৰ শ তেওঁক জেৰা অব্যাহত ৰাখিছে। তেওঁলোকে কিন্তু বিভিন্ন ধৰণৰ তথ্য পাতি ইতিমধ্যে আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে। তেওঁলোকে এটা কথা কৈছে যে যিগৰাকী লোকৰ মৃত্যু হৈছে অৰ্থাৎ তেওঁলোকে হত্যা কৰিছে সেই লোকজনৰ হাতত যিগৰাকী যুৱতী আছে অঞ্জলি শ তেওঁৰ কিছু অশ্লীল ভিডিঅ' অৰ্থাৎ ফটো তেওঁৰ মোবাইলত আছিল। সেই মোবাইলত থকা ফটো ভিডিঅ'সমূহ ডিলিট কৰিবৰ বাবে যুৱতীগৰাকীয়ে তেওঁক কৈ আহিছিল কিন্তু সেই ফটো ভিডিঅ' ডিলিট কৰা নাছিল। তাৰ ফলতেই হোটেল ৰেডিসন ব্লুত কালি বিয়লিৰ ভাগত তেওঁলোক দুয়োৰে মাজত সংঘাত হয়। মোবাইল তেওঁলোকৰ কাঢ়ি নিয়াৰ চেষ্টা কৰে যুৱক যুৱতীহালে। কিন্তু সেই সময়ছোৱাতে এই গোটেই নৃশংস কাৰবাৰ বা নৃশংস হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি ধাৰণা কৰিব পাৰি বা আৰক্ষীৰ যিটো প্ৰাৰম্ভিক তদন্ত সেই তদন্তত পোহৰলৈ আহিছে। এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট তথ্য আৰক্ষীৰ ফালৰ পৰা প্ৰকাশ কৰা হোৱা নাই বা আনুষ্ঠানিকভাৱে মন্তব্য কৰা হোৱা নাই। কিয়নো মৃতদেহটো বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। তাত মৰণোত্তৰ পৰীক্ষাৰ যিটো প্ৰাৰম্ভিক প্ৰতিবেদন সেই প্ৰতিবেদন আৰক্ষীৰ হাতত জমা দিব। আৰক্ষীয়ে সেই তথ্যৰ ভিত্তিত কিছু কথা স্পষ্ট হ'ব বা কিছু কথা তেওঁলোকে ক'ব পৰা হ'ব। ইতিমধ্যেই যিগৰাকী মহাৰাষ্ট্ৰৰ ব্যৱসায়ী তেওঁৰ পৰিয়ালক আৰক্ষীয়ে জনাইছে বা তেওঁক খবৰ দিয়া হৈছে আৰু তেওঁলোকৰ পৰিয়ালৰ লোকো কিছু সময় পাছতে আহি উপস্থিত হ'ব। তেওঁলোকৰ ভাষ্য আমি শুনোৱাৰ চেষ্টা কৰিম যে পূৰ্বৰ পৰা তেওঁলোকৰ কিবা সম্পৰ্ক আছিল নেকি। অৰ্থাৎ কলকাতাৰ যিটো যুৱক যুৱতী আৰু মহাৰাষ্ট্ৰৰ যিগৰাকী ব্যৱসায়ী তেওঁলোকৰ মাজত কি সম্পৰ্ক আছিল বা যুৱতীগৰাকীৰ সৈতে পূৰ্বৰ পৰা কেনেধৰণে তেওঁলোকৰ চা চিনাকি আছিল।
পূৰ্বতে কোৱা হৈছিল যে এই লোকগৰাকী হয়তো তেওঁৰ প্ৰেমিকাক লৈ আহিছে, প্ৰাক্তন প্ৰেমিকে এই গোটেই ঘটনা সংঘটিত কৰিছে। কিন্তু যিমানে সময় বাগৰিছে, যিমানেই ঘটনাৰ আচলতে উদঘাটন হৈ গৈছে বা ৰহস্যৰ উদঘাটন হৈ গৈছে, সিমানেই ন তথ্য পোহৰলৈ আহি আছে। এতিয়া কোৱা হৈছে যে যুৱতীগৰাকীৰ সৈতে পূৰ্বৰ পৰাই কিছু তেওঁলোকৰ সম্পৰ্ক এটা আছিল, কিন্তু প্ৰেমিকা যে নহয় সেয়া স্পষ্ট হৈছে, বা অন্য কিবা সম্পৰ্ক, কি সম্পৰ্ক আছিল এতিয়ালৈকে সেই কথা জানিব পৰা হোৱা নাই। কিন্তু এই গোটেই ঘটনা যে পূৰ্ব পৰিকল্পিত আছিল সেই কথা বৰ্তমান স্পষ্ট হৈছে। এতিয়ালৈকে কিন্তু মহানগৰ আৰক্ষীয়ে নিজাববীয়াকৈ কোনো ধৰণৰ গোচৰ এই ঘটনা সংকটত ৰুজু কৰা নাই। কিছু সময় পাছতে তেওঁলোকে গোটেই ঘটনাৰ এটা গোচৰ পঞ্জীয়ন কৰি পৰৱৰ্তী প্ৰক্ৰিয়া আৰম্ভ কৰিব। আমাক ইতিমধ্যে জনাইছে যে পৰিয়ালৰ লোকসকলো কিছু সময় পিছতে আহিব, মৃত সন্দীপ কামলেৰ, আৰু তেওঁলোকে কি ধৰণৰ মন্তব্য কৰে সেয়াও আমি ND24 দৰ্শকসকলক শুনোৱাৰ চেষ্টা কৰিম। কিন্তু অতি গুৰুত্বপূৰ্ণ যে গুৱাহাটীৰ একমাত্ৰ পঞ্চতাৰকাযুক্ত হোটেল ৰেডিচন ব্লুত আচলতে কি চলে, তেওঁলোকৰ নিৰাপত্তাত আচলতে কেনেধৰণৰ কেৰুণ ৰৈ গৈছে, এই ঘটনাই যেন স্পষ্ট কৰিছে। কাৰণ চাওক পাপৰি, আপুনি প্ৰথমতে উল্লেখ কৰিছে যে এই যিটো ঘটনা হৈ গ'ল, যে বহিৰাজ্যৰ এজন লোকক হত্যা কৰা হ'ল গুৱাহাটীত আনি, আৰু কোনো ক্লুৱে আচলতে প্ৰথম অৱস্থাত আৰক্ষীয়ে লাভ নকৰিলে, সেই কথা কিন্তু আচলতে গুৰুত্বপূৰ্ণ। এই যিটো নিৰাপত্তা ব্যৱস্থাত ফোপোলা স্বৰূপ, সেই কথা কিন্তু এই ঘটনাই স্পষ্ট কৰিছে। দুয়োটা পক্ষৰ ফালৰ পৰা, অৰ্থাৎ ৰেডিচন ব্লু কৰ্তৃপক্ষ আৰু মহানগৰ আৰক্ষীয়ে প্ৰথম অৱস্থাত এই ঘটনাৰ যাতে কোনোৱেও কোনো ধৰণৰ ঘটনাৰ তথ্য পাতি লাভ নকৰে বা কোনো ঘটনা যাতে পোহৰলৈ নাহে, সেই চেষ্টা কিন্তু প্ৰথম অৱস্থাত অব্যাহত ৰাখিছিলে। কিন্তু পোহৰলৈ অহাৰ পাছতে তেওঁলোকৰ পাৰত বিভিন্ন ধৰণৰ ভাষ্য প্ৰদান কৰি আছে অনানুষ্ঠানিকভাৱে, কিন্তু এতিয়ালৈকে আনুষ্ঠানিকভাৱে দুটা পক্ষৰ পৰা মন্তব্য প্ৰকাশ কৰা নাই। আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ, এই গোটেই ঘটনা সংক্ৰান্তত যিহেতু ইতিমধ্যেই তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে মহানগৰ আৰক্ষীয়ে আগবঢ়াইছে, আৰু তেওঁলোকে বিয়লিৰ ভাগত এখন সংবাদমেল সম্বোধন কৰিব। আৰক্ষী আয়ুক্ত দিগন্ত বৰা তেখেতে গোটেই ঘটনা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। কিন্তু এই যিটো ঘটনা সংঘটিত হ'ল গুৱাহাটীৰ মাজমজিয়াত, অৰ্থাৎ উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীৰ জালুকবাৰীৰ ৰেডিচন ব্লুত, আৰু ৰেডিচন ব্লুৰ অতি নিৰাপত্তাজনিত কোঠাত এনেধৰণৰ হত্যাকাণ্ড এটা সংঘটিত হৈ গ'ল। এই ঘটনাই কিন্তু যথেষ্ট চাঞ্চল্য সৃষ্টি কৰিছে। নিৰাপত্তাৰ দিশটোত কিছু যে কেৰুণ আছে, পুনৰবাৰ প্ৰমাণ কৰিলে। ৰেডিচন ব্লুলৈ যেতিয়া কোনো পৰ্যটকে আহক বা কোনো যেতিয়া আমাৰ খেলুৱৈসকলে যেতিয়া আহে, তেতিয়া কেনেধৰণৰ নিৰাপত্তা, কোনো ব্যাগুম লাগিলে সেয়া মন্ত্ৰীয়ে আহক, ব্যাগুম লাগিলে আন কোনোবা বিদেশী পৰ্যটকেই নাহক কিয়, তেতিয়া আমি দেখোঁ যে কেনেদৰে নিৰাপত্তা বেষ্টনী এটাৰ মাজত থাকে ৰেডিচন ব্লু। আৰু সেইখন ৰেডিচন ব্লুতেই বহিৰাজ্যৰ পৰা তিনিজনকৈ, অৰ্থাৎ দুজন যুৱক এগৰাকী যুৱতী আহি কেতিয়াও নহা হোটেলখনত তেওঁলোকে বাহৰ পাতিলে, তাত হত্যাকাণ্ড সংঘটিত কৰিলে, নিৰ্বিঘ্নে সেই স্থানৰ পৰা ওলাই গুচি গ'ল। তেতিয়ালৈকে আৰক্ষীৰ হাতত কোনো ধৰণৰ তথ্য নাথাকিল। এই ঘটনাই ৰেডিচন ব্লুৰ ভিতৰ ভাগত, বাহিৰ ভাগত আমি যিদৰে নিৰাপত্তাৰক্ষী দেখোঁ, ভিতৰ ভাগত সম্পূৰ্ণৰূপে যে এটা ফুফুলা নিৰাপত্তা ব্যৱস্থা, সেই কথাটো আজিৰ দিনটোত কিন্তু উদঙাই দিছে। এই কথাখিনি নুই কৰিব নোৱাৰিব হোটেল কৰ্তৃপক্ষই। হিৰল, নিশ্চিতভাৱে পাপৰি, সেই কথাটোৱে মই উল্লেখ কৰিছোঁ যে বাহিৰত যি ধৰণে আচলতে সংবাদ মাধ্যমে হওক বা অন্য লোক গ'লেও তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকৰ তথ্য পাতি সংগ্ৰহ কৰে, বা তেওঁলোকে ভিতৰলৈ যোন লোকেই যায় তেওঁলোকে তথ্য পাতি লৈ সেই ভিতৰলৈ যাবলৈ দিয়া হয়। অৰ্থাৎ বাহিৰতে এনেধৰণৰ নিৰাপত্তা ব্যৱস্থা নেকি, ভিতৰত তেনেধৰণৰ তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থা নাই নেকি? কাৰণ বহিৰাজ্যৰ পৰা দুটা পক্ষৰ দুটা ৰুম বুকিং কৰা হ'ল, তাতে বিয়লিৰ ভাগত খুব কম সময়ৰ ভিতৰত। আচলতে আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ যে দিনৰ প্ৰায় 12:30মান বজাত সন্দীপ কামলে সেই ৰুমটো বুকিং কৰিছিল 922 নম্বৰ 9ম মহলাত, আৰু আন এটা ৰুম বুকিং কৰিছিল এই যুৱক যুৱতীদ্বয়ে, আৰু যুৱতীগৰাকী সেই সময়ত গৈ এই গোটেই ঘটনা সংঘটিত হ'ল। তাৰ পাছত তেওঁলোকে প্ৰায় 4 বজাত নিৰ্বিঘ্নে গুৱাহাটী পলায়ন কৰি তেওঁলোকে আজাৰাত উপস্থিত হৈছিল। আজাৰাৰ পৰা তেওঁলোকে বিমানবন্দৰেৰে নিজৰ লক্ষ্যস্থানত যোৱাৰ বাবে পৰিকল্পনা ৰচিছিল। অৰ্থাৎ 12:30 বজাৰ পৰা 3:30মান বজাৰ ভিতৰত এই গোটেই ঘটনা সংঘটিত হৈ গ'ল। কিন্তু সেই সময়ছোৱাত কোনো এটা হোটেল কৰ্তৃপক্ষৰ লোকে হওক বা মহানগৰ আৰক্ষীয়ে এই কথা গমকে নাপালে। পৰৱৰ্তী পৰ্যায়ত যেতিয়া স্পষ্ট হ'ল, বা পৰৱৰ্তী পৰ্যায়ত হোটেল কৰ্তৃপক্ষৰ লোক যেতিয়া ৰুমলৈ গৈছিল, সেই সময়তে আচলতে স্পষ্ট হ'ল। পাছত মহানগৰ আৰক্ষীক খবৰ দিয়া হ'ল, আৰু মহানগৰ আৰক্ষীয়ে আজাৰাত এই যি যুৱক যুৱতীদ্বয় আছে, অৰ্থাৎ প্ৰেমিকা, তেওঁলোকক গ্ৰেপ্তাৰ কৰি
লৈ আহিবলৈ সক্ষম হ'ল কিন্তু এই যিটো সামগ্ৰিকভাৱে ঘটনা হত্যাকাণ্ডৰ পৰিকল্পনা ৰচি গুৱাহাটীলৈ আহিলে গুৱাহাটীৰ 5 তাৰকা এখন যুক্ত হোটেল তেওঁলোকে বাছি ল'লে কোনো এলাপেচা হোটেল নহয় তেওঁলোকে 5 তাৰকাযুক্ত হোটেল এখন বাছি ল'লে আৰু সেই হোটেলখনো কিন্তু অতি গুৰুত্বপূৰ্ণ অঞ্চল এটাত আছে যে উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ জালুকবাৰীত আৰু জালুকবাৰীৰ সমীপতে সেই হোটেলখন অৱস্থিত আৰু সেই হোটেলখনে তেওঁলোকে বাছি লৈ বহিৰাজ্যৰ লোকে এনেধৰণৰ হত্যাৰ পৰিকল্পনা ৰচিলে বা এনেধৰণৰ হত্যাকাণ্ড সংঘটিত কৰিলে মৰিয়াই লোকজনক হত্যা কৰা হ'ল আৰু সেই হত্যাকাণ্ড সংঘটিত কৰি তেওঁলোকে হোটেলৰ পৰা নিৰ্বিঘ্নে পলাই যোৱাৰ চেষ্টা কৰিলে কিন্তু আদবাটতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ অৰ্থাৎ সক্ষম হ'ল কিন্তু এই ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাই নিৰাপত্তাৰ দিশটোত প্ৰশ্নবোধকৰ শ্ৰীণ ইতিমধ্যে উদ্বেগ ঘটাইছে কিন্তু এই গোটেই ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে কি ধৰণে তেওঁলোকে আচলতে ক'ব বিচাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ইতিমধ্যে মই জনাইছোঁ যে আৰক্ষী আয়ুক্তগৰাকীয়ে বিয়লিৰ ভাগত এক সংবাদমেল সম্বোধন কৰি গোটেই ঘটনা তেওঁলোকে স্পষ্ট কৰিব বা তেওঁলোকে কি ধৰণৰ তথ্য পাতি পাইছে সেইসমূহ স্পষ্ট কৰিব কিন্তু আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ বা এতিয়ালৈকে সূত্ৰৰ পৰা যিমান দূৰ খবৰ লাভ কৰিছোঁ যে দুয়োগৰাকীকে পৃথকে জেৰা অব্যাহত ৰাখিছে মটিভ কি আছিল বা কিহৰ বাবে হত্যা কৰিছিল তেওঁলোকে যিহেতু স্পষ্ট কৰিছে যে যুৱতীগৰাকীক অৰ্থাৎ অঞ্জলি শ্ব'ৰ কিছু অশ্লীল ভিডিঅ' ফটো এই সন্দীপ যিগৰাকী মৃত লোক সেইজনৰ মোবাইলত আছিলে আৰু সেইবাবে পূৰ্বৰ পৰাই কিবা ব্লেকমেইল তেওঁলোকক কৰি আহিছিলে আৰু সেই ব্লেকমেইলৰ ফলতেই এই গোটেই হত্যাৰ পৰিকল্পনা ৰচিছিল এই যুৱক যুৱতীদ্বয়ে তাৰ পাছত এতিয়া নতুন তথ্য কি লাভ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আমিও হোটেল কৰ্তৃপক্ষ লগতে আৰক্ষীৰ সূত্ৰৰ পৰা বা অন্য সূত্ৰৰ পৰা গোটেই খবৰৰ ইতিমধ্যে আমি সংগ্ৰহ কৰাৰ চেষ্টা কৰিছোঁ আমি পৰৱৰ্তী সময়ত যি তথ্য লাভ কৰোঁ সেয়া ND24 দৰ্শকক ঠিক আছে হিৰল আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি আমাৰ দৰ্শকসকলক জনোৱাৰ বাবে আৰু তথ্য কিছু বাহিৰলৈ আহিবলৈ এতিয়াও বাকী আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ